নমস্কাৰ বহুদিনৰ মূৰত আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু কিছু ব্যস্ততাৰ বাবে ভিডিঅ' বনাব পৰা নাছিলো এতিয়া আজি মই আপোনালোকক জনাম নিশ্চয় থাম্বনেইল চাই গম পাইছে বা টাইটেল চাই গম পাইছে ৰেশন কাৰ্ড যিসকলৰ আছে খুবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' এইটো শনিবাৰে জনতা ভৱনত অৰ্থাৎ যোৱাকালি আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰে সংবাদমেল আৰু এই সংবাদমেলখন কিয় সম্বোধন কৰিছিল সেই কথাটো আপোনালোকে জনাটো আৱশ্যকীয় কাৰণ সৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিক লৈ এই যিখন সংবাদমেল এই সংবাদমেলখন অনুষ্ঠিত কৰিছিল আৰু এই সংবাদমেলতে কেবিনেট সিদ্ধান্ত সদৰি কৰে আমাৰ অসমৰ মুখ্যমন্ত্ৰী জনাই আৰু তেখেতে কি কৈছে কি কোৱা নাই এই সকলোখিনি আজিৰ এই ভিডিঅ'ত আপোনালোকক জনাই আছো গতিকে মই আপোনালোকৰ আগত ধুনীয়াকৈ উত্থাপন কৰিবলৈ চেষ্টা কৰিম আপোনালোকে সহাৰি জনাব বুলি আশা থাকিলে যোৱাকালি তেখেতে আমাৰ বাবে গুৰুত্বপূৰ্ণ দিন বুলি ঘোষণা কৰিছিল আৰু অকংগ্ৰেছী চৰকাৰখনে 9 বছৰ একেৰাহে পাৰ কৰিলো বুলিও তেখেতে মন্তব্য দাঙি ধৰিছিল আৰু 4টা বছৰত 3টা বিষয় অতি গুৰুত্বপূৰ্ণ বুলি তেখেতে কৈছে আৰু 4টা বছৰে অসমে অভূতপূৰ্ব শান্তি লাভ কৰিছে বুলিও তেখেতে দাবী কৰিছে আপোনালোকৰ মনে কি কয় আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰিব কোনো অশান্তিকৰ পৰিবেশ সূচনা হোৱা নাই বুলিও তেখেতে কৈছে আৰু ৰাজ্যৰ জনগোষ্ঠীয় লোকসকলৰ মাজত সম্বন্ধয়ৰ সৃষ্টি হৈছে বুলিও আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত দাবী কৰিছে পূৰ্বে কেতিয়াও এই পৰিবেশ নাছিল শান্তি সম্বন্ধয়ৰ লগত বিকাশ হৈছে এই সৰকাৰৰ দিনত আৰু এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে তেখেতে অসমত মই ইমান শান্তি কেতিয়াও দেখা নাই পঞ্চম শ্ৰেণীৰ পৰা গতিকে ইমান শান্তি দেখিও কেতিয়াবা ভয় লাগে বুলি কৈছে আৰু সংবাদমেলতে ৰাজ্যৰ জিডিপি 7.5 লাখ কোটিলৈ বৃদ্ধি হৈছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে দেশৰ সাম্প্ৰতিক যুদ্ধকালীন প্ৰস্তুতিক লৈও মন্তব্য কৰে আমাৰ মুখ্যমন্ত্ৰীয়ে তেওঁ কয় কোভিডৰ সময়ত যেনেকৈ হস্পিটালসমূহত আমি অডিট কৰিছিলো তেনেকৈ পুনৰবাৰ কৰিব বিচাৰিছো আৰ্মি এয়াৰ ফোৰ্স কেম্পৰ ওচৰত থকা পৰিয়ালসমূহক কিছু প্ৰশিক্ষণ দিব লাগে বুলিও তেখেতে জনাইছে আৰু আৰ্মিৰ পৰিয়ালক কোনো সহায়ৰ প্ৰয়োজন হলে আমি সহায় কৰিব লাগে বুলি এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য আগবঢ়াইছে আমাৰ এই চেনেলত কোন আৰ্মিয়ে ভিডিঅ' চাই আছে কমেন্ট সেকশনত এটা কমেন্ট কৰি যাব পৰিয়ালসমূহত যি সুবিধাৰ প্ৰয়োজন হয় হেয়া চৰকাৰে কৰিব ইয়াৰ বাবে জিলা প্ৰশাসনে কন্ট্ৰোল ৰুম আৰম্ভ কৰিব অহা জুন মাহত ৰেশন কাৰ্ডৰ হিতাধিকাৰীয়ে 3 মাহৰ চাউল একেলগে লাভ কৰিব বুলিও কৈছে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গতিকে আপুনি যদি এজন ৰেশন কাৰ্ড ধাৰক হয় তেন্তে অহা 3 মাহৰ চাউল আপোনালোকে একেবাৰতে লাভ কৰিব নিশ্চিন্ত থাকক গতিকে কোনোবা যদি ৰেশন কাৰ্ড হিতাধিকাৰী আছে এই ভিডিঅ'টো যদি এতিয়াও পোৱা নাই তেখেত সকলক যাতে আপোনালোকে শেয়াৰ কৰি দিয়ে জিটি মানুহক শেয়াৰ কৰিব নালাগে লগা মানুহখিনিক শেয়াৰ কৰক আৰু এই সন্দৰ্ভত মন্তব্য কৰি তেওঁ কৈছে যে প্ৰতি মাহত অসমলৈ চাউল আহে ৰেশন কাৰ্ডৰ জৰিয়তে এই চাউল বিতৰণ কৰা হয় ভাৰত চৰকাৰে বিচাৰিছে যে চৰকাৰৰ লজিষ্টিক ৰেসপন্সিবিলিটিটো কমি যাব লাগে যাতে চৰকাৰে অন্য দিশত শক্তি প্ৰয়োগ কৰিব পাৰে ভাৰত চৰকাৰে অনুৰোধ কৰিছে যে তেওঁলোকে 3 মাহৰ চাউল একেলগে দি দিব নেশনেল ফুড সিকিউৰিটিৰ এক্টৰ অধীনত 3 মাহৰ চাউল একেলগে দিয়া হ'ব জুন মাহত গতিকে মনত ৰাখিব এটো মে মাহ অহা মাহত আপোনালোকক মানে কি 3 মাহৰ চাউল একেলগে দি দিব আৰু 5 কেজি চাউলেই থাকিব কিন্তু 3 মাহৰ বাবে একেলগে দিয়া হ'ব মুখ্যমন্ত্ৰীয়ে কয় যে ব্লাড সংগ্ৰহৰ বাবে আমি পদক্ষেপ লম ইয়াৰ বাবে খুকিয়া এখন তালিকাও প্ৰস্তুত কৰিম কোভিডৰ সময়ৰ দৰে হস্পিটালৰ অডিট কৰিব বিচাৰো আনহাতে ব্যয়বহুল সন্মিলন সভা বাতিলৰ সিদ্ধান্তৰ বিষয়ে এতিয়া সদৰি কৰে আমাৰ মুখ্যমন্ত্ৰীয়ে যুদ্ধসদৃশ পৰিবেশৰ বাবে এই সিদ্ধান্ত এতিয়া আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ বা আমাৰ বিজেপি চৰকাৰৰ বৰ্তমান সময়ত চৰকাৰে ক্ৰয় নকৰে নতুন বাহন চৰকাৰৰ বিজ্ঞাপনত থাকিব দেশপ্ৰেমমূলক কথা ছুটিত থকা বিষয়াসকলে জমা দিব লাগিব ফোন নম্বৰ গতিকে এইকেইটাই আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা আমাৰ অসমবাসীৰ বাবে গতিকে আপোনালোকে কেনেকুৱা পালে তেখেতৰ এই ঘোষণাখিনি বা প্ৰেছ কনফাৰেন্সত যিখিনি কথা ক'লে তেখেতে যদি ভাল লাগিলে ভিডিঅ'টো শেয়াৰ কৰিব আৰু যদি ভাল নালাগিলে নালাগে ডাইৰেক্টলি আপোনালোকে ভিডিঅ'টো ভাল পালেহে বা
কিবা যদি আপোনালোকে পায় এই ভিডিঅ'টোৰ পৰা তেতিয়াহে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি কিবা বুজি পোৱা নাই বা যদি কিবা আপোনালোকৰ ভাল লগা নাই তেন্তে নকৰিব ডাইৰেক্টলি কথা কোৱা মানুহ যেটো কোৱালিটিৰ সৈতে আপোনালোকে ভিডিঅ' ইয়াত পায় আপোনালোকক এইটোৱে অনুৰোধ জাস্ট মই মিঠুৱে এতিয়া বিদায় মাগিছো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় অসম